নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান মজাৰ তথা নতুন অসমীয়া সাঁতৰ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম সাঁতৰটো হৈছে আছে গুটি বাকলি নাই, মুখত দিলে পমি যায়। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰে সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে সঠিক উত্তৰটো হৈছে বৰফ। বলক বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁতোৰলৈ আগবাঢ়ো। আহিলা গলা, গলা আহিলা, আকৌ নাহিলা। বন্ধু বান্ধৱীসকল, আপোনালোকে এই সাঁতোৰটোৰ সঠিক উত্তৰটো বিচাৰি পাইছেনে? যদি পাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে সঠিক উত্তৰটো হৈছে দাঁত। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁতোৰটো হৈছে তিনিটা আখৰৰ বস্তুটোক সকলোৱে পৰে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে। কোৱাচোন বন্ধু বান্ধৱীসকল, ইয়াৰে সঠিক উত্তৰটো কি হ'ব বাৰু? বন্ধু বান্ধৱীসকল, ইয়াৰে সঠিক উত্তৰটো হৈছে কিতাপ, কাৰণ কিতাপৰ প্ৰথম আখৰটো এৰি দিলে তাপ হৈ যায়। বলক বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁতোৰলৈ আগবাঢ়ো। আকাশত গড়, পাতালত দুৱাৰ, ওলাই ওলাই চাই ৰজিৰ কোঁৱৰ। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰে সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে সঠিক উত্তৰটো হৈছে টুনি চৰাইৰ বাহ। বলক বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁতোৰলৈ আগবাঢ়ো। বুঢ়ীৰ ঘৰৰ জিভা কটা, সেইখন নহ'লেই ডাঙৰ লেটা। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই সাঁতোৰটোৰ শুদ্ধ উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে সঠিক উত্তৰটো হৈছে জিভা। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁতোৰলৈ আগবাঢ়িছোঁ। খলপা খলপি গাটো, কোৱাচোন কি সেই টেঙাটো। বন্ধু বান্ধৱীসকল, আপোনালোকে এই সাঁতোৰটোৰ সঠিক উত্তৰটো বিচাৰি পাইছেনে? যদি পাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি আমাক জনাওক। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে সঠিক উত্তৰটো হৈছে ঔটেঙা। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁতোৰটো হৈছে ৰজাৰ গড়ৰ কালি গাই, পোক পিয়ন দি মৰি যায়। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰে সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে সঠিক উত্তৰটো হৈছে কলগছ। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁতোৰলৈ আগবাঢ়িছোঁ। দিনে ৰাতি ঘূৰি থাকে, চাবি নিদিলে ভাগৰি পৰে। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰে সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে সঠিক উত্তৰটো হৈছে ঘড়ী। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁতোৰটো হৈছে পেট আছে পেটু নাই, মুখ আছে জিভা নাই। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰে সঠিক উত্তৰটো কি হ'ব বাৰু? বন্ধু বান্ধৱীসকল, এই সাঁতোৰটোৰ সঠিক উত্তৰটো হৈছে কলহ।